ষ্ট্ৰিক্ট দেখা পাইছে কি কাৰণে নেটৱৰ্ক কৰিব। এতিয়া আপোনালোকে দেখা পালে যে 10টা বজাত আমি যেতিয়া দৰ্জাটো বন্ধ কৰি দিলেও বহুতখিনি বিষয়া এতিয়াও বাহিৰত আছে। ইয়াৰ প্ৰমাণটো হৈ গ'ল যে তেখেতসকলে ইচ্ছামতে ডিউটিত নাহে, ইচ্ছা কৰিয়ে ডিউটিত নাহে। আৰু এটা গভৰ্ণমেণ্ট অফিচ এনেকৈ কেনেকৈ চলিব? আৰু ইমান বছৰৰ পৰা তেখেতসকলে নিজৰ ইচ্ছামতে কামবিলাক কৰি আহিছে। কেতিয়াবা 10টাত আহে, 11টাত আহে, কেতিয়াবা মানে 12টা 1টাত গুচি যায়। চ' তেনেকুৱাটো গভৰ্ণমেণ্ট অফিচ এটা নচলিব। তো সেইকাৰণে আজি আৰম্ভ কৰিছোঁ যে যিসকলে আজি তেখেতসকলে ইয়াত লেটলি আহিছে তেখেতসকলৰ একশ্যন লোৱা হ'ব। আৰু 5 বজালৈকে যোনে নাথাকে 10টা বজাৰ আগত আহিব লাগিব, 5টা বজালৈকে ডিউটি কৰিবই লাগিব। যদি কাৰোবাৰ বেমাৰ হৈছে, কিবা হৈছে, এইটো তেখেতসকলে এপ্লিকেশ্যন দিয়ক, আমি তেখেতসকলক ছুটি দিম। কিন্তু ইচ্ছামতে তেখেতে এইটো কৰিব, সেইটো কোনোদিন সহ্য কৰা নহ'ব। তো সেইকাৰণে মই আহ্বান কৰিছোঁ আমাৰ কৰ্মচাৰীসকলক, নট অনলি ছেক্ৰেটাৰিয়েট, এণ্টাৰ BTRৰ যিখিনি অফিচ আছে প্ৰত্যেকটো অফিচৰ মানে কৰ্মচাৰীসকলক মই অনুৰোধ কৰিছোঁ যে তেখেতসকলে 10টা বজাত আহক, ডিউটিখিনি কৰক আৰু 5টা বজাত গুচি যাওক। কেতিয়াবা বেমাৰ হৈছে, কিবা হৈছে, ছুটি লওক। কিন্তু গভৰ্ণমেণ্ট স্কুল অফিচটো ঠিকমতে চলিব লাগে, কাৰণ 32 লাখ মানুহৰ উন্নয়নৰ কথা আছে। বিভিন্ন কাম কাজবিলাক আজি সময়মতে হোৱা নাই। ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন আঁচনি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আছে, আমি সময়মতে ৰূপায়ণ কৰিব পৰা নাই। আমাৰ আঁচনিবিলাকে আমি সময়মতে ৰূপায়ণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে ইয়াতে চবে ঠিকমতে কাম কৰা নাই। তো সেইকাৰণে আজি আমাৰ কোনো অধিকাৰ নাই কি তেনেকুৱা ইচ্ছামতে মানে আহিম, যাম, কিবা কিবি কৰিম। কি আমাৰ দায়িত্বটো আমি চবে পালন কৰিব লাগিব। আৰু সেইকাৰণে আজি আৰম্ভ হৈছে। ইয়াৰ পিছত ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব আৰু 3 দিন যোনে তেনেকুৱা ডাইৰেক্ট অফিচত নাহে তাক ছাছপেণ্ড কৰা হ'ব। আপোনালোকে আজি আপোনালোকৰ কাৰ্যালয়ত কিয় সোমাব দিয়া নাই? কিয় সোমাব দিয়া নাই সেইটোতো আমি নাজানো, কাৰণ আমি একো ন'টিছ দিয়া নাই, পোৱা নাই, একো পোৱা নাই। যোৱাকালি যেনিবা এটেণ্ডেঞ্চ লৈ গৈছিল, সেইটো বুজি পাইছোঁ। সেইকাৰণে আমি আজি 10টা 10ত আমি এইখিনি আহি পাইছিলোঁ। তো দেখা পাওঁ আমাৰ ষ্টাফবিলাক চব বাহিৰত আছে, গতিকে উপায় নাই, আমি ষ্টাফবিলাকৰ লগতে আছোঁ। এতিয়া গম পালোঁ আমাক মানে 10টাৰ আগতে সোমাব লাগিছিলে, কিন্তু আমিতো আগতে ন'টিছ পোৱা নাই। সেইটোৱে আৰু ট্ৰেইনিং চলি আছে, হয়। কিছুমানে আমি ট্ৰেইনিংটো কিছুমানে 9টাৰ পৰা 11টা হয়, আৰু তেওঁলোকে 11টা আৰু 11:30 মানত অফিচ আহি পায়। তাৰপিছত আৰু কিছুমানৰ 3টা হেৰি হয়, 4টাৰ পৰা 6টালৈকে ট্ৰেইনিং দিছে। আজিকালি 6টা হ'লেতো আৰু ৰাতিয়ে হয় নহয়, সন্ধিয়ালৈকে। গতিকে তেওঁলোকে যায় 3টা বজাত ওলাই যায়। আৰু চিম সমৰবোৰে ক'লে যে যোনে 10টাৰ আগত নাহে তেখেতক ছাছপেণ্ড কৰা হ'ব, আৰু চাকৰি 3 দিন যদি এবচেণ্ট কৰে অফিচৰ পৰাই কিবা ছাছপেণ্ড কৰা হ'ব বুলি। আপোনাৰ মন্তব্য কি আগবাঢ়িব পাৰিব? এতিয়া আমাৰ এছ'চিয়েশ্যন আছে BTC এমপ্লয়ীবিলাকৰ। এতিয়া তেওঁলোকে যি ব্যৱস্থা লয় আমি সেইটো চাব লাগিব, চালি জাৰি। আৰু ছাৰে এতিয়া কেনেকৈ ছাছপেনশ্যন কৰিব সেইটোতো তেওঁৰ কথা। গতিকে আমিতো আৰু চৰকাৰক আমিতো এতিয়া প্ৰমোদ বড়ো ছাৰ চিফ আহিছে, আমি যোনে চিফ নাহক কিয় আমিতো তেওঁলোকৰ যিটো অৰ্ডাৰ কৰে আমিতো সেইটো মানিব লাগিব ন।